কি মাল মই মানে ছাৰ কাগজ এখন জেৰক্স কৰিব আহিছিলোঁ ছাৰ জেনক্স কৈছ আকৌ বুলি ছোৱালী চাই গাৰ্লছ হোষ্টেলত ছোৱালী চাব আহিছা নাই ছাৰ নাই এইফালে চিকু দিছে চা ইয়াৰ মানে ভাগ্যখনে বেয়া এজনী ছোৱালীও নেদেখিছো মই মাজে মাজে দুই এজনী দেখিছো ইয়াকো কৈছে ছোৱালী হোষ্টেল বুলি এনে লিখিলো মই তাক বুজাইছো হা যদি বাহিৰত পঠা বুলি লিখি ভিতৰত কাপোৰ দিছে কাষ্টমাৰে নেফালিছে কি হ'ল সেইটো তাক বুজাইছো আৰু মুঠতে আমি দুটা হৈছে মাল দুটা চাই যাম চুপ যা ইয়াৰ পৰা অ যা আপুনি মই এনে ঐ, ঐ, তই যাবি নাই ন আহিছে গোপীয়ে নাচিছে ধুইছো পেলাইছো আকৌ ধুইছো পেলাইছো ইফালে যাচোন ইফালে যাচোন ইফালে যাচোন যা অ সিফালে যাচোন সিফালে যাচোন সিফালে যাচোন যা ইফালে যাচোন আহিছো কথা এটা শুনিছো এই বুঢ়াডাল কো হয় কাক বুঢ়া বুলি কৈছো আপুনি বুঢ়া কথা কৈছে হে ৰহৰ মোক ধৰা দেই বখলিয়াই পেলাই মই এতিয়া ইয়াক আপুনি মোক কল পাইছে বখলীয়া বখলীয়া যে খাম বুলি কৈছে মই এখেত আমাৰ লুটুকনৰ খুৰাক এই খাকো কি কথা কৈছে ডিম্ব খুৰা দেউ ডিম্ব এখেত সেয়াহে কৈছো আচ্ছা হাঁহৰ নে মুৰ্গী তেখেতৰ নাম ডিম্ব সেইটোতো কৈছে ডিম্ব মানে কণী এতিয়া হাঁহৰ পেটৰ পৰা ওলাইছে নে মুৰ্গী পেটৰ পৰা ওলাইছে কি কৈছ তই কি কৈছ